ঐ হাই ঐ আগতে আছিলা বিউটি চেতিয়া এতিয়া হলাহি গাহৰি ঐ ৰখিয়া দলনি পথাৰত ঠাই হেৰা চেতিয়া ৰুবহি লাগিব মেখেলা দাঙি কঠীয়া ঐ চেতিয়া আগতে ঘটা ঘটনাবিলাক পাহৰি যোৱা এতিয়া তুমি নমস্কাৰ মই তপন হাজৰিকা নমস্কাৰ বন্ধুসকল আজি আমাৰ লগত আছে কণ্ঠশিল্পী তপন হাজৰিকা আজি তপনদাৰ পৰা কিছুমান নজনা কথা আমি জানিবলৈ চেষ্টা কৰিম তপনদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল চিনাকিলৈ ধন্যবাদ আৰু জয়তে মই চিনাকিৰ সমূহ সদস্যবৃন্দলৈ মোৰ তৰফৰ পৰা আটাইকেইটা ভাইটি হয় চিনাকি ভাইটি গোটেইকেইটালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ চেনেলটো যাতে ৰাইজে আদৰি লয় আৰু ছাকচেছ কৰিব পাৰে ধন্যবাদ তপনদা এতিয়া তপনদাৰ পৰা আমি জানিব বিচাৰিম আপোনাৰ পৰিচয় আপোনাৰ ঘৰ ক'ত আপুনি পঢ়া শুনা ক'ত কৰিছিলে আচ্ছা মোৰ পৰিচয় বুলি ক'লে মোৰ টেঙাখাট নৰসঙীয়া গাঁৱৰ আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আৰু পঢ়া শুনা কৰিছিলোঁ মই টেঙাখাট হাই ছেকেণ্ডেৰী স্কুলত হাই ছেকেণ্ডেৰীলৈকে পঢ়িছিলোঁ আৰু কলেজ টেঙাখাট কলেজ তপনদা আপুনি শৈশৱতে কেতিয়া ভাবিছিলে নে মানে সংগীত জগতখনত অহাৰ বাহিৰেও আপুনি মানে চাকৰি কৰাৰ কিবা হেঁপাহ আছিলে নি শৈশৱতে যেতিয়া স্কুলত পঢ়ি আছিলে একচুৱেলি ইণ্টাৰেষ্টিং কেছ সেইটোৱে মোৰ আটাইতকৈ ইণ্টাৰেষ্টিং কেছ আৰু তোমালোকৰ চেনেলৰ জৰিয়তে আজি এই কথাষাৰ ক'ম সৰুৰ পৰাতো গানৰ প্ৰতি মোৰ চৰ্চা আছে শিকিছিলোঁ টেঙাখাট অগ্ৰগামী সংঘ আমাৰ স্থানীয় গতিকে তাৰ পৰা আমাৰ প্ৰথম গুৰু হিচাপে ক'বলৈ গ'লে মই আমাৰ তিলক নেৱাৰ আৰু অৰুণ হাজৰিকা তত্বাৱধানত আমাৰ অগ্ৰগামী সংঘত আমাৰ সংগীত চৰ্চা চলিছিলে আৰু তেতিয়াৰ পৰাই আমি কম্পিটিশ্যন কৰোঁ বিভিন্ন ধৰণৰ মঞ্চত গৈ আৰু তেতিয়া ইমান ভবা নাছিলোঁ যে ভৱিষ্যতে কিবা গানৰ ইমান জড়িত হৈ থাকিম কিন্তু মোৰ ভাল লাগিছিলে আজিও ভাল লাগে সেইটোৱে মোৰ কিন্তু পেচা নহয় মোৰ একচুৱেলি নিচা হয় মই সংগীতটো বহুত ভাল পাওঁ আৰু সংগীতৰ কাৰণে মই যিকোনো কাম কৰিব পাৰোঁ যিকোনো কাম এনেকুৱা নহয় চোৰ ডকাইত নহয় তো সংগীতৰ কাৰণে মই মানে বহুত কষ্ট কৰিব পাৰোঁ আৰু আজি গুৱাহাটীতো মই আছোঁ বৰ্তমান সংগীতৰ কাৰণে আছোঁহি তো সেই কথাষাৰে ক'ম যে প্ৰথম মই যেতিয়া গুৱাহাটীলৈ আহোঁ চাকৰি কথা সোধাৰ কাৰণে কৈছোঁ 2005ত একচুৱেলি মই তেতিয়া মোৰ বন্ধু মিণ্টু আজি সুবিধা পাইছোঁ তোমালোকৰ চেনেলৰ জৰিয়তে ক'বলৈ মোৰ বন্ধুবিলাকৰ নামকেইটা ক'ব পাৰিছোঁ মিণ্টু আমাৰ এটা বেণ্ড আছিলে তেতিয়া মানে আমি ষ্টেজত প্ৰত্যেকটো ষ্টেজত আমি মানে বিহু মেলা হ'লে বা কিবা অনুষ্ঠান হ'লে আমাৰ এটা গ্ৰুপ আছিলে তিলক আছিলে তবলা বজায় ঢোলকি বজায় আৰু কীবৰ্ডত আছিলে ইদুল বুলি আমাৰ হেৰিয়ৰ পৰা যায় লাহোৱালৰ তাৰপিছতে মোৰ বন্ধু মিণ্টু গগৈ সি বজায় পেট বজাইছিলে তাৰপিছত গীটাৰ দুলদা প্ৰাঞ্জলদা তাৰপিছতে যদুমণি তামুলী আমি বিষ্ণু বাঁহী বজাই এতিয়া দেৱজিৎদাৰ লগত বাঁহী বজাই আছে তো আটাইবিলাকে আমি এটা টীম কৰিছিলোঁ আমি যিকোনো অনুষ্ঠানত আমি সদায় সময় লওঁ মানে আপোনালোকৰ আজি বিহু মেলাত আমাক আধা ঘণ্টালৈ সময় দিয়ক আমি পৰিৱেশন কৰিম তো তেনেকুৱা বহুত ইনচিডেণ্ট হৈছে তাৰ মাজতে কিবা হৈছে কিন্তু চাকৰি সংক্ৰান্তলৈ আহোঁ এতিয়া মই তেনেকৈ আমাৰ বেণ্ডটো মই যেতিয়া গুৱাহাটীলৈ আহোঁ তেতিয়া মই গোটেইটো ভাঙি থৈ আহিবলগীয়া হৈছে কাৰণ কেলৈ মই তেতিয়া পাব্লিক হেল্পলাইন হেল্থ চেণ্টাৰ ছ'চাইটি পিছত গুৱাহাটী আহি গম পাইছোঁ মই কিন্তু তাত মোক মানে এজন ভুৱা মানুহে একচুৱেলি লগ পালে মোক 2005ত ক'লে যে তোমাৰ কাৰণে এটা চাকৰি মই যোগাৰ কৰিছোঁ তুমি টকা 22,000 টকা ঠিক কৰিবা মানে বেলেগ ঘোষ দিব নালাগে কিন্তু মানে আমাৰ হেৰিবিলাকক টেবুলবিলাকত আমি দিব লাগিব চাহ তাহ খাবলৈ গতিকে তোমাৰ কাৰণে আমি সেইটো হেৰি কৰিম তুমি ৰেডি থাকিবা বুলি ক'লে তাৰপিছত হঠাতে ফোন কৰিলে এদিন ফোন কৰিলে তেতিয়া মই কি কৰিলোঁ ঘৰৰ পৰা সকলো যা যোগাৰ কৰি পেলাই গুৱাহাটীলৈ আহিলোঁ গুৱাহাটী আহি মানে হেল্থৰ বুলি কৈছিলে চাকৰিটো একচুৱেলি কিন্তু মানে ইয়াত আহি গম পাইছোঁ মই অলৰেডি হেল্পলাইন হেল্থ চেণ্টাৰ ছ'চাইটি তাৰমানে সমাজসেৱক তো যেতিয়া গম পালোঁ আণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন তো গভৰ্ণমেণ্ট চাকৰি নহয় একচুৱেলি তেওঁ মোক মিছা কথা কৈছিলে গভৰ্ণমেণ্ট চাকৰি বুলি তো সেই সপোনটো তেতিয়া সংগীতৰ পৰা বিৰত থাকি মই যিটো আমাৰ তাত গ্ৰুপ বনাইছিলোঁ গ্ৰুপটো ভাঙি পেলাই মই গুৱাহাটীলৈ চাকৰি কৰিবলৈ বুলি আহিছিলোঁ
তো হেঁপাহত তো তেনেকৈ মই বহুদিন মিছা মাতি থাকিলোঁ মই ঘৰৰ মা দেউতাক ঠগি থাকিলোঁ মই ছমাহ এবছৰমান সদায় কৈ থাকোঁ ৰুমতে থাকোঁ কেতিয়াবা এনেকুৱা হৈ যায় যে ক'ত আছোঁ মই কওঁ ডিউটিত আছোঁ তো মানে কি হ'ল ঘৰত কোৱা নাছিলোঁ মানে ঘৰত মানে কি হ'ল মায়ে বহুত টেনশ্যন লয় দেউতাই টেনশ্যন লয় তো কোৱা নাছিলোঁ কৈছিলোঁ যে তেতিয়া মই বোলো হেৰি ডিউটিত আছোঁ তেনেকৈ হৈ ছমাহ এবছৰ তেনেকৈ বিভিন্ন ধৰণৰ চাকৰি কৰিলোঁ মই প্ৰাইভেট জব কৰিলোঁ ইয়াত কিন্তু সেই চাকৰিটো মই এমাহ কৰি পেলাই নকৰিলোঁ তাৰপিছত মই কুকৱেল কোম্পানী বুলি কয় এটা কুকাৰ কোম্পানী আছিলে কুকৱেল বুলি তো সেইটোত কৰিলোঁ ফাৰ্ষ্ট টাইম তাৰপিছত এয়াৰটেলত কৰিলোঁ ৰিচিপশ্যনিষ্ট তাৰপিছতে আপোনাৰ ICICI বেংকত কৰিলোঁ চেক বাউন্স কালেক্টৰ তাৰপিছতে বিভিন্ন সৰু সুৰা যিমান যি পাওঁ তেতিয়া তাতে কৰোঁ আৰু তাৰপিছত তেনেকৈ গ'ল পিছত এদিন সঁচা কথাটো মিছা কথা কিমান দিন লুকাই থাকিব এদিনটো সঁচা হ'ব তো মাক ক'লোঁ সাহসে যে এনেকুৱা আচলতে মই এইটো ঠগিলে মানুহজনে গতিকে মই এতিয়া গুৱাহাটী কিন্তু আহিলোঁ গুৱাহাটীত মই কিবা এটা নহয় কিবা এটা কৰিম তো সেই সময়তে মই মানে মোৰ ড্ৰাইভিং লাইচেঞ্চখনো মই প্ৰফেশ্যনেল বনাই লৈছোঁ মানে যাতে মই গাড়ী চলাই হ'লেও মানে গুৱাহাটীত থাকিম চলিব লাগিব তো তেনেকৈ হ'ল হোৱাৰ পিছত থাকিলোঁ মোৰ বন্ধু এজনে যথেষ্ট সহায় কৰিলে তেওঁ পঢ়ি আছিলে ইয়াত অভিজিত সোণোৱাল বুলি কয় তো আৰু মোৰ এজন দাদা বঙাইগাঁৱৰ এতিয়া IOCত কৰে তেওঁ কুমাৰী বৰুৱা বুলি কয় আমি গোটেইকেইজন লগত ইয়াৰ কেম্পাছটোতো মই গম পালোঁ গোটেই আমাৰ উজনি অসমৰ ল'ৰা নামনি অসমৰ ল'ৰা গোটেই আমি এটা কেম্পাছত আমি খুব ককাই ভাই নিচিনা আমি এটা পৰিয়াল হিচাপে আছিলোঁ মানে আৰু ইজনে ইজনক খুব সহায় কৰা হৈছিলে আৰু তেওঁলোক আছিলে গোটেই বেচটো আৰ্য কলেজৰ আৰু তাহাঁতৰ লগত মই সেই সময়খন কটাওঁতে তেওঁলোকে উৎসাহ দিয়ে যে মানে তুমি যদি মিউজিকে কৰিছিলা তুমি মিউজিকে কৰিবা তেতিয়া মই কওঁ যে গুৱাহাটীত থাকিলেতো মিউজিক এতিয়া মোৰ তেতিয়া ষ্টুডিঅ' যোৱাটোৱে মোৰ ডাঙৰ কথা ষ্টুডিঅ'টো তেতিয়ালৈকে গৈ পোৱা নাই তো তেনেকৈ গ'ল 2-3 বছৰ অলপ শ্বৰ্টকাট কৰি দিওঁ আৰু 2-3 বছৰ তেনেকৈ গৈ মেলি 2008ত এইটো সোমাবলৈ হৈছে তেতিয়া তৰুণ লগ পালোঁ আৰু তৰুণ লগত মোৰ খুব ভাল বন্ধুত্ব গঢ়ি উঠিলে তেতিয়া তৰুণ আমাৰ ভাস্কৰ নগৰ আণ্টি দোকানৰ ওচৰত একষ্টিক অডিঅ'জ তপন বৰা তেওঁৰ নাম তপন বৰা যিজন মালিক আছিলে একষ্টিকৰ তো সেই তপন দাৰ কাৰণে তৰুণৰ কাৰণে আজি মই গুৱাহাটীত যি কৰি আছোঁ নাম ল'ব লাগিব আৰু তপন দাক বৰ্তমান অসুস্থ হৈ আছে গতিকে তেওঁক যাতে আৰোগ্য সোনকালে এতিয়া ভালে আছে বুলি শুনিছোঁ কিন্তু তপন দাক লগ কৰিব পৰাগৈ নাই সময় কামৰ হেৰিয়ত আৰু তৰুণৰ লগত যেতিয়া মোৰ হ'ল বন্ধুত্ব তেতিয়া মানে তৰুণকটো চিনি পায় তৰুণ অসমৰ জনপ্ৰিয় শিল্পী আৰু মোৰ খুব প্ৰিয় মানে তাৰ গান তাৰ ভইচ খুব ভাল লাগে মোৰ তো লগৰ হ'লেও তো সেই তেনেকৈ তৰুণৰ কাৰণে থাকি গ'ল তাৰপিছত মই তেতিয়া এলবাম কৰিলোঁ সুৰেন্দ্ৰ লোহাৰ প্ৰথম এলবাম কৰিছিলোঁ মই তেতিয়া তিলকদাৰ লগত লগ পাইছিলোঁ সুৰেন্দ্ৰ লোহাৰ এতিয়া মানুহে চিনি পাইছে তেতিয়া 2008ত তেতিয়া সুৰেন্দ্ৰ লোহাৰ আৰু মই এখন এলবাম কৰিছিলোঁ হলচল নামৰ তাত জুবিন দাকো গাইছিলোঁ এটা গান প্ৰথম মোৰ এলবামটো আদিবাসী সেই হলচল নামৰ এলবামটো কৰিছিলোঁ হলচল নামৰ তাত সুৰেন্দ্ৰ লোহাৰে দুটা গাইছিলে তাতে গাইছিলে জুবিন দা গাইছিলে এটা আৰু মই এটা গাইছিলোঁ তো তেনেকৈ সেই এলবামটোৰ পৰা মই অকণমান সাহস পালোঁ আৰু একষ্টিকত মই প্ৰথম সেইখন ৰিলিজ কৰিছোঁ এলবামটো তাৰপিছত মোৰ একক হিচাপে তেতিয়া আমি একষ্টিকত গোটেইবিলাক এটা পৰিয়াল হিচাপে থাকোঁ উজ্জ্বল আৰং এতিয়া উজ্জ্বল চুতীয়া তেখেতৰ এতিয়া আৰং তেতিয়া চুতীয়া বুলি ক'লে চিনি পায় তো এতিয়া অসমৰ ৰাইজে উজ্জ্বল আৰং বুলি ক'লে চিনি পায় উজ্জ্বল দা মই বিপ্লৱ কোঁৱৰ মোৰ খুব ভাল বন্ধু আৰু আপোনাৰ আমি গোটেইবিলাক আছিলোঁ শৰৎ দা ৰিপু দা ৰাজ ষ্টুডিঅ'ৰ ৰেকৰ্ডিষ্ট আমি গোটেইবিলাক একেলগতে আছিলোঁ তেতিয়া নীৰ দীপাংকৰ অনুৰাগ শইকীয়া এতিয়া বম্বেত কাম কৰি আছে সকলোৱে চিনাকি নাম তো শান্তনু ৰৌমৰীয়া গোটেইকেইটা নাম কৈ শেষ নহ'ব আমি গোটেইখিনি একেলগে মানে আছিলোঁ শেষ নহয় আৰু আটাইতকৈ ভাল লাগে গোটেইবিলাক এষ্টাব্লিছ আজি সময়ত আটাইকেইজনক অসমৰ ৰাইজে হওক বা আমাৰ ভাৰতবৰ্ষৰ যিকোনো কাম কৰি আছে বা অনুৰাগহঁতে ভাল কাম কৰি আছে সকলোৱে ছাপোৰ্ট কৰিছে ভাল পাইছে আৰু
গোটেইখিনি নিজৰ নিজৰ জেগাত এষ্টাব্লিছ মানে গতিকে সেই হয় হয় তো সেই চাকৰি কৰা আশা আছিলে যদিও যোনটো মানুহে ভাল পায় তাতে লাগি থাকে বুলি কয় গতিকে আকৌ ঘূৰি ঘূৰি মই সংগীতৰ লগত জড়িত হ'লোঁ যিহেতু বহাগ মাহত মানে প্ৰত্যেকজন লোকে ঘৰে ঘৰে হুঁচৰি জুৰে আপুনি সেই মানে গাঁৱত থকাৰ অৱস্থা আপুনি মানে জুৰিছিলেনে হুঁচৰি গাইছিলে মইতো গীত গাই আছিলোঁ তো গাঁৱৰ ল'ৰা আমি হুঁচৰিটো আচলতে প্ৰত্যেকটো ল'ৰাই মই ভাবোঁ আমাৰ গাঁৱৰ গ্ৰাম্য অঞ্চলৰ যিমান ল'ৰা আছে হুঁচৰি নাই গোৱা বুলি ক'লে সেইটো অপৰাধ হ'ব আৰু হুঁচৰি নাই গোৱা বুলি ক'লে একচুৱেলি গাঁৱৰ ল'ৰা বুলি আমি পৰিচয় দিবলৈ লাজ লগা কথা হ'ব গতিকে হুঁচৰিটো ডেফিনেটলি চবেই গায় আৰু আমি হুঁচৰি গাই যিখিনি আমি ধৰক কৈছিলোঁ বদমাছিও কৰিছিলোঁ হুঁচৰি গাবলৈ গৈ পেলাই মানুহৰ চোতালত বহি থাকোঁ তেনেকৈ হেৰিয়ত বহি থাকোঁ খুব সাঁজ খাইছিলোঁ তেতিয়াৰ পৰাই শিকিছোঁ মই বদমাছটো তেতিয়াৰ পৰাই শিকিছোঁ তো মানে অলপ অলপ আৰু ফূৰ্তি লাগে ন আৰু মানে তেতিয়া লগৰবিলাক অলপ তেতিয়া মানে কি হয় গোটেইবিলাক গাঁৱত গাওঁ তো মৰমতে কোনোবাই মাতে অলপ হেৰি ৰহি অলপ উলিয়াই দিয়ে তো তেনেকৈ বিহু বুলি অলপ টেষ্ট কৰোঁ তেতিয়াৰ পৰাই মই সেইটো টেষ্ট কৰি পাইছোঁ মানে যেতিয়া যে হুঁচৰি গাইছিলে মানে তেতিয়া ছোৱালী তোৱালী জোকোৱা হয় নাই ঘৰত নহয় সেই হুঁচৰি গাঁৱতে জোকোৱা নহয় কাৰণ কেলৈ গোটেই গাঁৱৰ আমাৰ গাঁৱৰ ছোৱালী বা গাঁৱৰ আমাৰ চিনাকি একেটা অঞ্চলৰ অঁ তেনেকৈ হয় তেনেকৈ আমি বিয়া ঘৰত যাওঁ বিয়া ঘৰত তুলনীয়া বিয়া যাওঁ তো গোটেইবিলাকে আমি বহি লওঁ বেঞ্চ থাকে ইফালে এখন থাকে ইফালে এখন থাকিব সেইফালে ছোৱালী লাইন পাতি বহি থাকে এইফালে আমি ল'ৰা তাৰপিছতে আমি মানে তাহাঁতক গানে ৰিপ্লাইটো চলে মানে দুইটা বস্তুত সেইফালে ছোৱালীবিলাকে এটা দিয়ে তো আমি এটা দিওঁ সেই তেনেকৈ মানে মানে এইটো হেৰি যুদ্ধ বুলি কয় এইটো কি বুলি ক'ব গানৰ যুদ্ধ তো মানে লাষ্টত হয় তপন দা আপোনাৰ এটা জনপ্ৰিয় গীত আছিলে খুবেই জনপ্ৰিয় আছিলে আগতে আছিলে বিউটি হৈছে এতিয়া মানে এই গানটো খুবেই জনপ্ৰিয় হৈছিলে এটা সময়ত এতিয়াও সেই গানটো সেনেদৰে চলি আছে জনপ্ৰিয় মানে এই গানটোত বিউটি চেতিয়া নামটো কিয় অনা হ'ল মানে কিবা তাৰ আঁৰত ৰহস্য কিবা জড়িত হৈ আছে নেকি একচুৱেলি ভাল লগা নাম যিহেতু বিউটি চেতিয়া বিউটি চেতিয়া বুলি ক'লে মানে মই শৰৎ দা নাম ল'ব লাগিব শৰৎ দা আৰু নীলপল বৰুৱা শৰৎ কোঁৱৰ তেওঁলোকে দুজনে গীতটি হেৰি কৰিছিলে লিখিছিলে আৰু আমাৰ সহযোগ কৰিছিলে দেৱেশ্বৰ শইকীয়া অসমৰ জনপ্ৰিয় ঢোলবাদক গোটেইকেইজনে মিলি একচুৱেলি গানটো কৰা হৈছিলে বিউটি মানে একচুৱেলি বিউটিটো ধুনীয়া মানে গাঁৱত আমাৰ গাঁৱতো আছে প্ৰায় গাঁৱত কিছুমানৰ নাম ৰাখে বিউটি তাৰপিছতে ববি তো তেনেকুৱা তাৰমানে যেনেকৈ আমি ববি চাবোন বুলি কওঁ তো তেনেকুৱা নামবিলাক মানে আছিলে তো সেইকাৰণে বিউটিটো তাত সংযোজন কৰা হৈছিলে মোৰ অনামিকা এলবামটোত নাই নাই বিশেষ সেইটো কোনো হেৰি নাই তো নামটো তেনেকৈ লোৱা হৈছিলে বিউটি চেতিয়া বুলি ক'লে ভাল লাগিব যদি জয়া চেতিয়া বুলি কোৱাহেঁতেন গানটোৰ লগত মানে নামটোৰ লগত খাপ নেখালেহেঁতেন গতিকে ভাবি ভাবি দিয়া হ'ল আৰু এইটো আগৰ আমাৰ কিছুমান নামৰ লগত তুলনা কৰিহে নামটো ৰখা হৈছে আজি আপোনাক সংগীতৰ ক্ষেত্ৰখনত সকলোৱে জনা হ'ল অসমৰ ৰাইজে মানে তপন হাজৰিকা নামেৰে কেনেকৈ জানিলে যিহেতু এই ক্ষেত্ৰখনত বহুতখিনি কষ্ট কৰিবলগীয়া হয় আৰম্ভণিতে মানে সংগীতৰ যাত্ৰাটো আপুনি অলপ কৈ দিয়ে সংগীতৰ যাত্ৰা মই ক'লোৱে থুলমূলকৈ প্ৰথমেই ক'লোঁ মই যে সংগীতৰ যাত্ৰাটো মই অগ্ৰগামী সংঘৰ পৰা ষ্টাৰ্ট কৰিছোঁ ডিব্ৰুগড় চাউলখোৱাত শাস্ত্ৰীয় সংগীত শিকিছোঁ তাৰপিছতে আহি সেই আমাৰ মোৰ বন্ধুবৰ্গৰ লগত মই এটা টীম বনালোঁ টীমৰ পৰা কিছুমান হুঁচৰি গাবলৈ গ'লোঁ আমাৰ গাঁৱৰ গোটেইবিলাকে মিলি এটা হুঁচৰি দল আছিলে নৰসঙীয়া উদয়ন সংঘৰ এটা আমাৰ সংঘ আছে গাঁৱত তো তাৰ সংঘৰ আমাৰ গোটেইবিলাকে মিলি আমি হুঁচৰি গাওঁ কম্পিটিশ্যন কৰোঁগৈ তো তেনেকৈ যাত্ৰা কৰিলোঁ সংগীতত আৰু আজিও মই নাভাবোঁ যে মোক সকলোৱে চিনি পায় অসমৰ ৰাইজে দুই এজনে চিনি পায় বুলি মই ভাবোঁ তো গতিকে বহুত কৰিবলগীয়া আছে কাম বহুত আছে সপোন তো সংগীতটো কিন্তু মোৰ চলি থাকিব মানে মই যিদিনাখনলৈকে চাগে জীয়াই থাকিম তেতিয়ালৈকে যিমান দিনলৈকে থাকিম তেতিয়ালৈকে মোৰ মিউজিক সংগীত লগত থাকিব সদায় আৰু বাকী প্ৰফেশ্যনবিলাক বেলেগ বেলেগ ধৰণৰ কাম কাজ জীৱনৰ জীৱিকা যেনেকৈ দুটা ভাগ আছে জীয়াই থাকিবলৈতো কিবা এটা কৰিব লাগিব
কিন্তু মই আজি মিউজিকটো ভাল পাওঁ কাৰণে অকল মিউজিকত লাগিলেও নহ'ব, কিছুমান কথা আছে, বাৰ্ডেন কথা আছে, আৰ্থিক ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ। মোৰ এতিয়া ঘৰৰ মা দেউতা আছে, সকলোকে চোৱা চিতা কৰিব লাগে। তো গতিকে আটাইবিলাক মিলাই গতিকে চলি যাব লাগিব। মিউজিকটো খালি অব্যাহত থাকিব। আমি তাকে কামনা কৰিছোঁ। ধন্যবাদ। সুন্দৰ উপহাৰ দিছোঁ। তপন দা, আপোনাৰ গানবিলাকত বিশেষকৈ গাঁৱৰ চহা জীৱনৰ ওপৰত ৰচা দেখিবলৈ পোৱা যায়। মানে কিবা কাৰণ আছে নেকি ইয়াতে? কাৰণ বুলি নহয়, গাঁৱৰ ল'ৰা, হুঁচৰি গোৱা ল'ৰা, আৰু খুব বিহু গাই ভাল পাওঁ। একদম সঁচা কথা ক'বলৈ গ'লে অন্তৰেদি কোৱা কথা, আৰু বিহু গাই খুব ভাল পাওঁ। তো বিহু বুলি ক'লে মানে কোনোবাই গাই থাকিলে ৰ'ব নোৱাৰোঁ। তো তেনেকুৱা ধৰণৰ মানুহে, ৰাইজে তাত এতিয়া তুমি তেনেকুৱা এটা দেখিছা। আৰু মই গীতবিলাক কৰিলে প্ৰায় তেনেকুৱাকেই মই ভাবোঁ, কিবা এটা থাকিব লাগে। গাঁৱৰ মানুহে ধৰক শুনিলে গীতটি অলপ, বিহু বুলি ক'লে বিহু শুনি অলপ ভাল পাব লাগে। তো তেনেকুৱা ধৰণে কৰা হয়। আৰু বিহু বুলি ক'লে কৃষিৰ লগত সম্পৰ্ক থকা, গতিকে সেইকাৰণে গীতবিলাক তেনেকুৱা হয়। একচুৱেলি বিহু বুলি ক'লে তেনেকুৱাই হয়, চহা জীৱনৰ ওপৰতে হয়।